পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ প্ৰথমটো মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আছে আমাৰ স্কুলত বিহু, সেইটো কাৰণে মই খুব সুন্দৰকৈ অসমীয়া সাজযোৰ পৰিধান কৰি বিদ্যালয় লৰি ঢাপৰি পাই গ'লোহি আৰু বিদ্যালয়ত আহি শুনা পালোঁ ছাৰহঁতে ঢোল পেঁপা বজাই গোটেই বিদ্যালয়ৰ পৰিৱেশটো একদম বহাগৰ গোন্ধই আমোল মোলোৱাই থৈছে। নাচি ভাল পাওঁ, ননচাকেনো কেনেকৈ থাকোঁ, গতিকে আহি একদম লাগি গ'লোঁ বেগটো থৈ। দেখিছে পূৰা নাচিলোঁ, ছাৰে ইমান ধুনীয়াকৈ ঢোল বজাইছে, গান গাইছে, পেঁপা বজাইছে, গতিকে চিট পখিলা উৰা দি পূৰা ঘূৰি ঘূৰি নাচিলোঁ। এয়া হৈছে ধৰিত্ৰী বা, চাওকচোন ইমান মৰম লাগিছে। এয়া এপাক ধৰিত্ৰী বাই ধুনীয়াকৈ নাচি দিলে, নাচিব ক'লোঁ মই খুব ৰিকুৱেষ্ট কৰাৰ পাছত। আৰু এয়া আমাৰ মৰম লগা কণমানিকেইটা, তাহাঁতে খুব সুন্দৰকৈ একদম অসমীয়া সাজ পৰিধান কৰি আহি গৈছে। এয়া দেখিছে, ৱাও ইমান মৰম লাগিছে তাহাঁতক। আমি ছাত্ৰ ছাত্ৰীক কেৱল পাঠ্যপুথিৰ জ্ঞান দিলেই নহ'ব, আমি সিহঁতক নিজৰ সংস্কৃতিৰ লগত চিনাকি কৰোৱাই দিব লাগিব, আভাস দিব লাগিব, যাতে সিহঁতে ডাঙৰ হৈ নিজৰ সংস্কৃতিক ধৰি ৰাখিব পাৰে, শুদ্ধভাৱে প্ৰদৰ্শন কৰিব